নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈ আছোঁ ধনু লগ্ন আৰু মকৰ লগ্নৰ কুণ্ডলী জাতকৰ বিষয়ে। তেওঁলোকৰ কুণ্ডলীত কোনটো গ্ৰহ যোগকাৰক হ'ব, কোনটো মাৰক গ্ৰহ হ'ব, কোনটো ভাল ফল দিব, কোনটো বেয়া ফল দিব, আমি সেই বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছোঁ। চ' প্ৰথমতে আমি ইয়াতে যেতিয়া ন লিখা থাকিব আৰু ইয়াতে এল লিখা থাকিব বা ল লিখা থাকিব, আমি তেতিয়া গম পাম যে এইখন হ'ল আমাৰ ধনু লগ্নৰ কুণ্ডলী। এতিয়া ধনু লগ্নৰ কুণ্ডলীৰ ৰাশিৰ অধিপতি কোন? লগ্নাধিপতি হ'ব আমাৰ বৃহস্পতি দেৱতা, কাৰণ বৃহস্পতি দেৱতা ধনু লগ্নৰ কুণ্ডলীৰ লগ্নাধিপতি। তো তেখেত সদায় ইয়াতে পজিটিভে হ'ব, তেখেত সদায় পজিটিভে হ'ল। বৃহস্পতিৰ দুটা ৰাশি থাকে, এটা ৰাশি হ'ল ইয়াতে আৰু এটা ৰাশি হ'ল এইটো। এতিয়া এটা কথা আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰি আহিছোঁ যে কেন্দ্ৰাধিপতিৰ দুখ এটা লাগে, যেতিয়া কেন্দ্ৰত এই কেন্দ্ৰৰ 4টা ঘৰত 2টা ঘৰ কোনো এটা ৰাশিয়ে পাই যায়, কিন্তু সেই দুখটো লগ্নাধিপতিৰ ওপৰত নালাগে। তো বৃহস্পতি দেৱতা যোগকাৰকে হ'ব, সেই দুখটো তেখেতৰ ওপৰত নালাগিব। নেক্সট ঘৰত আহিল, ছেকেণ্ড ঘৰত আমাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হ'ল শনি দেৱতা। এতিয়া শনি দেৱতা বৃহস্পতি দেৱতাৰ শত্ৰু, যিহেতু শত্ৰু অষ্টম দ্বাদশ থিয়ৰী মতে এই ঘৰটো আৰু এই ঘৰটোত যদি শত্ৰু ৰাখি বহে তেনেহ'লে এইটো মাৰক গ্ৰহ হিচাপে মানা যাব। মকৰ আমি ইয়াতে মাৰক গ্ৰহ হিচাপে মানিলোঁ। নেক্সট ঘৰটোত আহিল 11 নম্বৰ ৰাশি, শনি দেৱতাৰে হয়। তো শনি দেৱতাটো গম পালোঁ যে আমি এইটো মাৰক গ্ৰহ হ'ব। 12 নম্বৰ ৰাশি বৃহস্পতি দেৱতাৰ, সেইটো পজিটিভে হ'ব সদায়। 1 নম্বৰটো হ'ল আমাৰ মঙল দেৱতাৰ। মঙল দেৱতাৰ কি হ'ব? এইটো আৰু বৃহস্পতি মিত্ৰ হয় প্ৰথম কথা, আৰু ছেকেণ্ড কথা 5th হাউচত যোন বহে, মই আগতে কৈছোঁ যে ইষ্ট দেৱতা বুলি কোৱা হয় তেখেতক। মঙল দেৱতা আমাৰ ইষ্ট দেৱতা হ'ব, সদায় পজিটিভ হ'ব। যিহেতু ত্ৰিকোণৰ ঘৰ এটা পাইছে, এইটো বহুত পাৱাৰফুল ঘৰ হয়। এই ঘৰটোৰ পৰা আমাৰ প্ৰেম, সন্তান, শিক্ষা, বহুত ভাল ভাল বস্তু কিছুমান চোৱা যায়। তো মঙল দেৱতা ইয়াতে পজিটিভ হিচাপে মানা যাব। নেক্সট আহিল 2 নম্বৰ ৰাশি শুক্ৰ দেৱতাৰ। শুক্ৰ আৰু বৃহস্পতি শত্ৰু হয়, আৰু বেয়া ঘৰ এটাও পাইছে, লগতে বেয়া ঘৰ এটাও পাইছে, এইটো বেয়া ঘৰ হয়। যিহেতু এইটো ঘৰ বেয়া হয় আৰু এটা ঘৰ চাম হয়, চাম ভালো নহয় বেয়াও নহয়, বহুত বেছি ভালো নহয়, তো সেই ঘৰটোক আমি ক'ব লাগিব যে মাৰক হ'ব। এইটো আৰু এইটো শুক্ৰ দেৱতা এইখন লগ্ন কুণ্ডলী মতে মাৰক হ'ব, বেয়া বুলি চিন দি দিলোঁ ইয়াতে। এইখিনি নোট কৰি থৈ দিব আপুনি, কাৰণ কুণ্ডলীখন খোলাৰ লগে লগে যিখন লগ্ন কুণ্ডলী হ'ব সেই হিচাপে কোনটো গ্ৰহ মাৰক, কোনটো গ্ৰহ য়োগকাৰক গম পাই যাব। আৰু তেতিয়াই আপোনালোকে চোৱাৰ লগে লগে এই ছাপ'জ শুক্ৰ দেৱতা এইটো ঘৰৰ ৰাশিৰ অধিপতি ইয়াতে বহি আছে, তো এইটো হাউচ ৰিলেটেড বেয়া ফল দিব তেখেতে। তেতিয়া আপুনি চোৱাৰ লগে লগে সেই কথাটো গম পাই যাব। ফুল কুণ্ডলী এনালাইচিছ কৰাৰ আগতে এই বস্তুখিনি যদি আপোনালোকৰ ক্লিয়াৰ থাকে, সুবিধা হয় তেতিয়া। নেক্সট আহিলোঁ আমি এইটো ঘৰলৈকে। এতিয়া বুধ দেৱতাৰ ক্ষেত্ৰত 2টা ৰাশি পাইছে, কেন্দ্ৰত পাইছে, আৰু বুধ আৰু বৃহস্পতি ফ্ৰেণ্ডে হয়। তো তেওঁলোকৰ তাত কেন্দ্ৰৰ অধিপতি দুখ এটা লাগিব। এইটো দুখ বুলিও কোৱা যায়, কিন্তু ইমান মানে কি হয়, এইটো যেতিয়া গ্ৰহ এটাৰ তাত কেন্দ্ৰৰ অধিপতি দুখ লাগে, তেতিয়া ইমান ভাল এটা ফল দিব নোৱাৰে। মানে এটা অ'ভাৰ কনফিডেণ্ট ফিলিং এটা আহি যায়, য'ত মানে ঘৰটো যদি কেন্দ্ৰৰ বাহিৰত স্পেচিয়েলি ওলাই যায়, তেতিয়া মানে তাৰ ইমান পাৱাৰ একদম ভাল ফল দিব নোৱাৰে, যদিও সি এটা ভাল ফল দিব লাগিছিল। সেই দুখটো লাগি যায়, যিহেতু কেন্দ্ৰৰ 2টা ঘৰ পাই গৈছে। সেয়েহে এইটো চাম ঘৰ হিচাপে মানা যাব, ইমান ভাল ঘৰ হিচাপে, ভাল য'ত বুধ দেৱতা ছাপ'জ এই ঘৰটোত বহিল, তো এই ঘৰটোৰ ৰিলেটেড যে বহুত ভাল দিব, ছেভিংছত যে বহুত ভাল কৰিব, সেইটো আমি ক'ব নোৱাৰোঁ। সেইটো মানে চাম এটা মানে বহুত বেছি বেয়াও নহয় ভালো নহয়, সেই হিচাপে আমি এইটো মানিব লাগিব। নেক্সট আহিল 7 নম্বৰ ৰাশি, ডিছকাছ কৰিলোঁ অলৰেডি। চন্দ্ৰ আৰু সূৰ্যৰ বিষয়ে ডিছকাছ কৰিব লগা আছে। এইটো চন্দ্ৰটোতো বেয়া ঘৰ এটা পাইছে, আৰু বৃহস্পতি দেৱতাৰ মিত্ৰ হয়। মিত্ৰ হোৱাৰ পাছতো এইখন লগ্ন কুণ্ডলীত চন্দ্ৰক বেয়া ঘৰ এটা দিছে, সেয়েহে চন্দ্ৰ ইয়াতে নেগেটিভ হ'ব। তাৰপিছত সূৰ্য দেৱতা ভাল ঘৰ এটা পাইছে, এইটো ত্ৰিকোণৰ ঘৰ হয়, তো সদায় পজিটিভ হ'ব সূৰ্য দেৱতা, এইটো পজিটিভ। তো ইয়াতে আমি গম পালোঁ কোনকেইটা প্লেনেট পজিটিভ, কোনকেইটা নেগেটিভ হয়। সেই হিচাপে আপোনালোকে নোট কৰি থৈ দিব বস্তুখিনি।
এখন বহীত লিখি থৈ দিব, তেতিয়া কুণ্ডলীখন লগ্ন কুণ্ডলীখন ওলোৱাৰ লগে লগে সেইটো গম পাই যাব। আৰু ইয়াৰ উপৰিও ডিগ্ৰীটো চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। যদি অলৰেডি আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ, ডিগ্ৰী 1 পৰা 30ৰ ভিতৰত থাকে, আৰু যদি ডিগ্ৰী যিমানে বেছি হৈ যায় থাকে সিমানে তাৰ পাৱাৰ বেছি হৈ গৈ থাকে। 15 ডিগ্ৰীত 1, 2, 3কৈ বাঢ়ি গৈ 15 ডিগ্ৰীত পূৰা হায়েষ্ট পাৱাৰ থাকে, যুৱ অৱস্থাত থাকে। লাহে লাহে যেতিয়া 16ৰ পৰা ষ্টাৰ্ট হয়, গ্ৰাফডাল নামি যাব, পাৱাৰ সিমান কমি যাব, বৃদ্ধ অৱস্থালৈ গতি কৰে। 30 ডিগ্ৰীত বৃদ্ধ অৱস্থাত গতি কৰে। আৰু তাৰ পাছত এটা গ্ৰহই ঘৰটো সলনি কৰে। ছাপ'জ 1 নম্বৰ ঘৰত সূৰ্য দেৱতা গৈ আছে 30 ডিগ্ৰী যেতিয়া পাব, নেক্সট ঘৰৰ আৰু 1 ডিগ্ৰীৰ পৰা ষ্টাৰ্ট কৰিব, 1, 2, 3 সেনেকৈ গৈ থাকিব, আৰু 30 ডিগ্ৰী পোৱাৰ পিছত আকৌ ঘৰটো সলনি কৰে। তো ডিগ্ৰী যদি কোনো এটা মাৰক গ্ৰহৰ ডিগ্ৰী 29, 30 হয়, ই ইমান মাৰক ফল দিব নোৱাৰে। আৰু কোনো এটা গ্ৰহৰ ভাল গ্ৰহৰ যদি ইয়াতে ছাপ'জ সূৰ্য দেৱতা পজিটিভ হয়, কিন্তু ইয়াৰ যদি ডিগ্ৰী 1, 2 থাকে, সি ইমান ভাল ফল দিব নোৱাৰিব। ডিগ্ৰীটো কনচিডাৰ কৰা আমি বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আহিলোঁ আমি মকৰ লগ্নৰ জাতকসকলৰ বিষয়ে, যে তেওঁলোকৰ কোনটো ভাল গ্ৰহ হ'ব আৰু কোনটো বেয়া হ'ব। তো ইয়াতে 10 লিখা থাকিল, ইয়াতে 10 লিখা থাকিল আৰু L লিখা থাকিল। তেতিয়া আমি গম পাই গ'লোঁ যে এইখন মকৰ লগ্নৰ কুণ্ডলী হয়। তো প্ৰথমতেতো মকৰ লগ্নাধিপতি শনি পজিটিভে হ'ল। এতিয়া শনি পজিটিভ হ'ল গম পালোঁ। নেক্সট এইটো আৰু এইটো ঘৰ পালে, 1 আৰু 2 নম্বৰ ঘৰটো আমি গম পাই গ'লোঁ কি হ'ব, কাৰণ লগ্নাধিপতি সদায় পজিটিভে হয়, এইটো অলৰেডি আমি মেনশ্যন কৰা হৈ গৈছে। এতিয়া নেক্সট হ'ল বৃহস্পতি 12 নম্বৰ ঘৰ পাইছে আৰু 9 নম্বৰ ঘৰ পাইছে। তো এটা বেয়া ঘৰ পালে আৰু এটা ইমান ভাল নহয়। আৰু এই ঘৰটো একচুৱেলি কি হয়, এই যিকেইটা বেয়া ঘৰ হয়, এই বেয়া ঘৰকেইটাতকৈ চবতকৈ কম বেয়া এইটো হয় মানে। তাৰোপৰি বাকীকেইটা অলপ বেছিকৈ বেয়া হয় মানে, আৰু এইটো ঘৰটো বহুত বেয়া হয়। তো বেয়া ঘৰ এটা পালে আৰু এটা দুটাই বেয়া ঘৰে পাইছে মানে, এইটো ইমান ভালো নহয় বেয়াও নহয়, চাম হয়। তো বৃহস্পতি দেৱতাক আমি ইয়াতে নেগেটিভ বুলিয়ে মানিব লাগিব মকৰ লগ্নৰ কুণ্ডলী। নেক্সট আহিল 1 নম্বৰ ঘৰৰ ৰাশি মঙল দেৱতা। এতিয়া ভাল ঘৰ এটা পাইছে, প্লাছ এইটো এটা চাম ঘৰ হয়। ভাল আৰু চাম পোৱাৰ কাৰণে মঙল দেৱতা আমি পজিটিভ বুলি কিনে মানিলোঁ ইয়াত মকৰ লগ্নৰ কুণ্ডলীত। নেক্সট আহিল 2 নম্বৰ ঘৰৰ ৰাশিৰ অধিপতি শুক্ৰ দেৱতা। শুক্ৰ দেৱতা এটা এইটো ঘৰ পাইছে আৰু এটা পাইছে এই ঘৰটো, 1 আৰু 7 নম্বৰ। 1 নহয়, এই 2 আৰু 7 নম্বৰ ঘৰটো পাইছে। 2 নম্বৰ ঘৰটো ত্ৰিকোণৰ ঘৰ হয়, 2 নম্বৰ ঘৰটো ত্ৰিকোণ আৰু এই ঘৰটো কেন্দ্ৰৰ ঘৰ হয়। দুটাই ভাল ঘৰ, প্লাছ আমাৰ যি লগ্নাধিপতি শনি, তেখেতৰ বন্ধুও হয়। সেইকাৰণে শুক্ৰ দেৱতা এইখন লগ্ন কুণ্ডলীৰ মতে ভাল প্লেনেট। আৰু নেক্সট আহিল আমাৰ বুধ দেৱতা। তেখেতে পাইছে এইটো ঘৰ আৰু এইটো ঘৰ। যে বুধ আৰু মকৰৰ মাজত শনিৰ মাজত বন্ধুত্ব আছে। আৰু বুধ দেৱতাই কি পালে, 3rd হাউচটো পাইছে আৰু 6th হাউচটো পাইছে। এতিয়া 6th হাউচটো ত্ৰিকোণৰ ঘৰ হয়, মই অলৰেডি ডিছকাছ কৰা আছে। আৰু শনি দেৱতাৰ লগত বুধ দেৱতাৰ ফ্ৰেণ্ডশ্বিপো আছে। তো বুধ দেৱতাক এখন লগ্ন কুণ্ডলীৰ মতে আমি পজিটিভ হিচাপে মানিম। নেক্সট আহিল আমাৰ চন্দ্ৰ দেৱতা। ভাল ঘৰ এটা পাইছে, আৰু আমাৰ শনি দেৱতাৰ যদিও শত্ৰু ঘৰত পৰে, কিন্তু যিহেতু ভাল ঘৰ এটাৰ অধিপতি হয়, কেন্দ্ৰ ঘৰ এটাৰ অধিপতি হয়, সেয়েহে চন্দ্ৰ দেৱতা পজিটিভ হ'ব লাগিছিল। কিন্তু অলৰেডি অষ্টম দ্বাদশ থিয়ৰীৰ মতে এই ঘৰটোত আৰু এই ঘৰটোত যদি লগ্নাধিপতিৰ ফ্ৰেণ্ড বহে, তেতিয়াহ'লে এইটো পজিটিভ হ'ব। কিন্তু যদি নেগেটিভ লগ্নাধিপতিৰ যদি মিত্ৰ হয়, শত্ৰু হয়, তেনেহ'লে সেইটো নেগেটিভ হ'ব। এতিয়া চন্দ্ৰ আৰু শনিৰ মাজত আমি শত্ৰুতা দেখা পাইছোঁ। আৰু এই ঘৰটোত
চন্দ্ৰ দেৱতা বহিছে। তো চন্দ্ৰ দেৱতা কেন্দ্ৰৰ ঘৰ পোৱাৰ পাছতো আমি এইটো নেগেটিভ বুলিয়ে মানিম। নেক্সট আহিল আমাৰ সূৰ্য দেৱতা, বেয়া ঘৰ এটা পাইছে আৰু লগ্নাধিপতি শনিৰো শত্ৰু, সেয়েহে সূৰ্য দেৱতাটো নেগেটিভেই হ'ব। নেক্সট আহিল আমাৰ শুক্ৰ, অলৰেডি ডিছকাছ হৈ গৈছে। মংগল অলৰেডি ডিছকাছ হৈ গৈছে। বৃহস্পতি অলৰেডি ডিছকাছ হৈ গৈছে। তো এই প্লেনেটকেইটা আমি গম পালোঁ যে মংগল, শুক্ৰ, বুধ আৰু শনি ইয়াতে ভাল ফল দিব, আৰু চন্দ্ৰ, সূৰ্য আৰু বৃহস্পতি এই লগ্ন কুণ্ডলী মতে বেয়া ফল দিব। তো আৰু এটা কথা কৈ যাওঁ, এই মংগল আৰু শনিৰ মাজত এইখন লগ্ন কুণ্ডলীত শত্ৰুতা আছে, আৰু মংগলে এনেকুৱা এটা কণ্ডিশ্যন হৈ যায় যে আপুনি যেতিয়া মেষ লগ্ন আৰু বৃশ্চিক লগ্নৰ কুণ্ডলী চাব, তাতে মংগল দেৱতাই শনি দেৱতাক শত্ৰু হোৱাৰ পাছতো ভাল ফল ভাল এটা মানে আসন দিয়ে। কাৰণ মাইথলজিত শনিক আমি মজদুৰ সৈনিকৰ হিচাপত মানো, আৰু মংগলক আমি সেনাপতি হিচাপত মানো। তো সেনাপতিয়ে সৈনিকক কেতিয়াও ভাল মানে বেয়া এটা ঘৰ নিদিয়ে। তো বস্তুটো সেনেকুৱা হৈ যায়, যিহেতু মংগল দেৱতাই শনি দেৱতাক ভাল ফল দিলে, সেইকাৰণে এইখন কুণ্ডলীত আপুনি চাব শনি দেৱতাই মংগল দেৱতাক ভাল ভাল ঘৰ দিছে, এটা কেন্দ্ৰৰ দিছে, এটা চাম ঘৰ দিছে, বেয়া ঘৰ এটাও এলট কৰা নাই। তো আজিলৈ বন্ধুসকল এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।